নমস্কাৰ গাইজ, স্বাগতম জনালোঁ ইউটিউব চেনেললৈ। আজি আমি বৰ্তমান গৈ আছোঁ সৰু সাগৰ চাবলৈ। বহুতে কয় ডাঙৰ সাগৰ চাব যায়, আমি আজি গৈ আছোঁ সৰু সাগৰ চাবলৈ। আৰু লগতে আমি কেৰেলা কোন ঠাইত আছোঁ, কেনেকুৱা পৰিৱেশ, সেইবোৰ সকলো দেখাই আছোঁ। বলক ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। বলক দেখাই আছোঁ, আপোনালোকে চাই থাকক কেৰেলা পৰিৱেশটো। কেৰেলাৰ এনেকুৱা মানে পৰিৱেশটো ক'বলগীয়া, মানে চিটি নহয় তথাপিও চাবলগীয়া মানে পৰিৱেশ একদম। এইবিলাক আমি ৰেচন খাওঁ এইবিলাক দোকানৰ পৰাই। মানে চিটি বুলিবলৈ নাই, বিল্ডিঙো পাবলৈ নাই ইয়াত, খালি ঘৰবিলাক মানে জেগাবিলাক পৰিৱেশটো ভাল। আপুনি চাব পাৰে ৰাস্তা কিনাৰত একো এটা লেতেৰা পৰি নাথাকে। এতিয়া আমি বহুত ভিতৰত আহিছোঁ, এতিয়া কোম্পানীৰ কাষত আছোঁ, তথাপিও এক টুকুৰা এটা ৰাস্তাত মানে লেতেৰা পাবলৈ নাই ইয়াত। আৰু বহুত কোম্পানী আছে, কোম্পানী দেখাম আপোনালোকক। এইবিলাক কোম্পানী, তাৰপিছত এয়া চাওক কোম্পানী চাওক। এয়া গাড়ীত কেনেকুৱা মানে গছৰ কুন্দা আনিছে চাই লওক। এয়া সেইবোৰৰ সৈতে আমাৰ ইয়াত প্লাইবোৰ্ড বনোৱা হয়। প্লাইবোৰ্ড কেনেকৈ বনায় সেইবোৰো দেখাম আপোনালোকক চব, মুঠতে নেক্সটটো ভিডিঅ'ত। এতিয়া বলক। কোম্পানী চাওক, 4তলা কোম্পানী হয় এইটো। গোন্ধও বহুত ধুনীয়া গোন্ধ ইয়াত। আৰু মোৰ লগত আছে প্ৰশান্ত দেউৰী এইজন। আমি দুজনে আহিছোঁ সৰু সাগৰ। কেনেকুৱানো সৰু সাগৰ আমিও দেখা নাই, আজি চাওঁ ফাইনেলি আমিও দেখা পাওঁ কেনেকুৱা লাগে সৰু সাগৰ। ডাঙৰ সাগৰ চাইছোঁ বাৰু, সৰু সাগৰ চোৱা নাই, ডাঙৰ তাকে সৰু সাগৰ চাওঁ। মজা। बहुत पानी पानी खाई मजा नाई गल ट्रेन सरू सागर ऊपर दिखे। এখন ট্রেন পাৰ হৈ গ'ল আৰু এখন বৰ্তমান আহি আছে পাছৰ দিগি, কিন্তু অলপ দূৰ আছে। আমি তেতিয়ালৈকে সৰু সাগৰ গৈ পাম। আমি এতিয়া আৰু এটা ৰাস্তা চেঞ্জ কৰিম এতিয়া, নহ'লে ট্ৰেইন আহি আছে, আমি ছাইড কাটিব নোৱাৰা হৈ যাম পাছত। সেইটো কাৰণে আমি বেলেগ ৰাস্তাই গৈ আছোঁ এতিয়া আকৌ। ব'লক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহি আছে মানুহ, সৰু সাগৰ চোৱা মানুহ আহি আছে। এয়া চাই গৈ সকলো আহি আছে। আমি বৰ্তমান গৈ আছোঁ, গুধূলা হৈ গ'ল। গুধূলা হোৱা কাৰণ এতিয়া আমি মানে কাম কৰোঁ, কাম কৰি আজি 5টা বজাত ছুটি হ'ল, সেইকাৰণে ভাবিলোঁ ব্লগ এটাকে বনাই দিওঁ। এয়া আমিও আহিলোঁ একেবাৰে সৰু সাগৰ, বোলো আমিও চোৱা হওক আপোনালোকেও চোৱা হওক ভিডিঅ'টো। মাছ মাৰিবলৈ কিছুমান থাকে, সেইকেইটাই হয়। আৰু কেতিয়াবা মানে হাৱা খাবলৈ আহে, মানে দলংখনৰ ওপৰত থাকে আৰু হাৱা খাই থাকে। বহুত বুঢ়া বুঢ়া মানুহ আহি আছে বৰ্তমান, চাব পাৰে আপোনালোকে। চব এক্সাৰচাইজৰ কাৰণে আহিছে, হাৱা খোৱা হৈ আছে বৰ্তমান। বলক আমি পাম আৰু বেছি দূৰ নাই, অলপ আছে। আৰু টিকটক কি বহুত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ' আপোনালোকে পাৰিব, ফ'ল' কৰিব। আমি বৰ্তমান গৈ আছোঁ আকৌ ট্ৰেইনৰ চিৰিৰ ওপৰেদি। এই ট্ৰেইন দেখিছে নহয়, ট্ৰেইনৰ চিৰিয়ে চিৰিয়ে গৈ আছোঁ আমি।
আৰু মানুহ আহি আছে দেখি পাই গ'লোঁ সৰু সাগৰ আপোনালোকক দেখাই আছোঁ সৰু সাগৰ এইখন হয় সৰু সাগৰ ত্ৰং